VFXৰ নাম আজিকালি প্ৰায়ে শুনা যায়। আজিকালি মানুহে প্ৰায় ইণ্টাৰনেটত VFXৰ বিষয়ে চাৰ্চ কৰা দেখা যায়। আজি মই আলোচনা কৰিম VFX কি আৰু CGI কি, আৰু বলিউড আৰু হলিউড চিনেমাত VFX কেনেদৰে ব্যৱহাৰ কৰা হয়। নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে টেক 365 অসম। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে VFX শব্দটো আমাৰ ভাৰতীয়সকলৰ মাজত ইমান জনপ্ৰিয় নাছিল। কিন্তু যেতিয়া বলিউডৰ চিনেমা বাহুবলী ৰিলিজ হ'ল, তেতিয়া সকলোৱে জানিবলৈ আগ্ৰহী হ'ল যে বাহুবলীত ইমান ধুনীয়া দৃশ্যবোৰ কেনেদৰে বনোৱা হৈছে। কিয়নো পৃথিৱীত এনেকুৱা দৃশ্য থকাটো সম্ভৱ নহয়। প্ৰকৃততে বাহুবলীৰ প্ৰায়বোৰ দৃশ্যতে VFX টেকনিক ব্যৱহাৰ কৰা হৈছিল। এইখিনিতে আপোনাক জনাই থওঁ যে হলিউডৰ চিনেমাৰো প্ৰায়বোৰ দৃশ্যগ্ৰহণ VFX টেকনিকৰ সহায়তে হয়। সেয়া লাগিলে পৃথিৱীৰ সকলোতকৈ বেছি উপাৰ্জন কৰা চিনেমা অৱতাৰেই হওক বা টাইটানিকেই হওক, সকলোতে VFX টেকনিক ব্যৱহাৰ কৰা হয়। টাইটানিক চিনেমাত যিখন বিশাল সমুদ্ৰ দেখুওৱা হৈছিল, সেয়া আচলতে এটা পুলহে আছিল, যাক VFXৰ সহায়ত এখন ডাঙৰ সমুদ্ৰ বনোৱা হৈছিল। এই VFXৰ সহায়তে অৱতাৰ নামৰ চিনেমাত আন গ্ৰহৰ প্ৰাণী বনোৱা হৈছিল। তেনেহ'লে আহকচোন আমি এতিয়া জানি লওঁ VFX আচলতে কি। VFXক ভিজুৱেল ইফেক্ট বুলিও কোৱা হয়। VFX বনাবলৈ কম্পিউটাৰত উচ্চ খাপৰ ভিডিঅ' এডিটিং ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। এই VFXৰ বেছি ব্যৱহাৰ চিনেমা বনাবলৈ কৰা হয়। হলিউডৰ চিনেমাত ইয়াৰ ব্যৱহাৰ বহু বেছি পৰিমাণে হয়, কিন্তু এতিয়া বলিউডৰ চিনেমাতো ইয়াক ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। উদাহৰণস্বৰূপে শ্বাহৰুখ খানৰ চিনেমা ৰাৱণ, ছলমান খানৰ কিক আৰু ঋতিক ৰোশনৰ ক্ৰিছ আদি চিনেমাত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে এতিয়া আহিবলগীয়া প্ৰায়বোৰ চিনেমাতে VFX ব্যৱহাৰ হ'বলৈ ধৰিছে, কিয়নো ইয়াৰ সহায়ত এটা সুন্দৰ দৃশ্য বনাব পাৰি আৰু ইয়াত খৰচো বহুত কম হয়। আজিকালি VFXক চিনেমাত বহুত ব্যৱহাৰ কৰা হয়। যদি আপুনি এনেকুৱা এখন চিনেমা চাই আছে য'ত কিছুমান এনেকুৱা চিন আছে যিবোৰ আপুনি ভাবে যে আচলতে এইবোৰ সম্ভৱ নহয়, তেনেহ'লে আপুনি ধৰি লওক যে এয়া ভিজুৱেল ইফেক্টৰ সহায়তহে কৰা হৈছে। এতিয়া আহকচোন আমি জানি লওঁ VFXে কেনেদৰে কাম কৰে। আমি জানিলোঁ যে ধুনীয়া আৰু অসম্ভৱ দৃশ্য বনাবলৈ কম্পিউটাৰত VFX এডিটিং ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। যিকোনো এটা দৃশ্যত ভিজুৱেল ইফেক্ট ব্যৱহাৰ কৰিবলৈ সকলোতকৈ প্ৰথমে অভিনেতা বা অভিনেত্ৰীৰ সহায়ত সেই দৃশ্যগ্ৰহণ কৰা হয়। যেতিয়া অভিনেতাই এক্টিং কৰে, তেতিয়া তেওঁৰ পিছত এখন সেউজীয়া বা নীলা ৰঙৰ বেকগ্ৰাউণ্ড ব্যৱহাৰ কৰা হয়, যাতে পিছত সেই বেকগ্ৰাউণ্ডখন আঁতৰাবলৈ সহজ হয়। আহকচোন এতিয়া অলপ CGI বিষয়েও জানি লওঁ। CGI ফুল ফৰ্ম হ'ল কম্পিউটাৰ গ্ৰাফিক ইমেজ। এই পদ্ধতিৰ ব্যৱহাৰ আজিকালি সকলো চিনেমাতে হয়, কাৰণ CGI সহায়ত যিকোনো এটা ছেট অতি সহজে বনাব পাৰি আৰু দেখিবলৈ প্ৰায় সঁচা নিচিনাই লাগে। লগতে ছেট বনোৱাৰ লাখ লাখ টকাৰো বাচি যায়। যদি আপুনি অৱতাৰ চিনেমা চাইছে, তেন্তে এইখিনিতে আপোনাক জনাই থওঁ যে গোটেই চিনেমাখনতে কেৱল VFX আৰু CGI ব্যৱহাৰ কৰা হৈছিল। CGI সহায়ত আপুনি ডাঙৰ ডাঙৰ বিশাল ছেট বনাব পাৰে, ডাইনাছৰ বনাব পাৰে, পৰমাণু বিস্ফোৰণ বনাব পাৰে, আৰু আপোনাৰ কল্পনাৰ ওপৰত নিৰ্ভৰ কৰে যে ইয়াৰ সহায়ত আপুনি আৰু কি কি বনাব পাৰে। বন্ধুসকল, তেন্তে আপোনালোকে গম পালে যে VFX CGI আচলতে কি হয় আৰু ইয়াক কেনেদৰে চিনেমাত ব্যৱহাৰ কৰা হয়। যদি আপুনি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।